নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যদি আপোনালোকে মোৰ ইউটিউব চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে দেন হাই, মোৰ নাম কণিকা নাথ এণ্ড ছাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল। মই ফটোশ্বুটত যাব ওলাইছোঁ, তো জল্দি যাব ওলাইছোঁ আৰু বেছি মানে কৈ নাথাকোঁ, তো আপোনালোক দেখাই যাওক। তো মোৰ লগত আপোনালোকেও ছিল একদম মানে ভাল লাগি থকা নাছিল চুইটাৰটো, তো মই চেঞ্জ কৰিলোঁ। একদম চেম নাই মানে লাইজ লাগি আছে মই মানে ওখ পিন্ধি আহিছোঁ আজি বহুত বেছি। তো এতিয়া মই আহি পালোঁ আমাৰ ফটোশ্বুট লোকেশ্যনত। ইয়াৰ পৰা ছানছেটৰ ভিউটো দেখাই দিওঁ আপোনালোকক। ক'ত গ'ল হোৱা ছানছেট হৈ আছে, ইমান ধুনীয়া আৰু বাহিৰৰ ভিউটো খুবেই ধুনীয়া দেখি। ইয়াৰ পৰা ইয়াতে বনাইছিলোঁ মই ৰিলছ, আৰু এইখন হ'ল RJP গ্ৰেণ্ড হোটেল। খুবেই ধুনীয়া, আপোনালোকেও আহিব পাৰি ইয়াতে ফটোশ্বুট কৰিব। তো ইয়াতে ফটোশ্বুট চলি আছে আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে লেন্স লগাইছোঁ গাইজ। ইমান কষ্ট, ফাৰ্ষ্ট টাইমৰ কাৰণে ইমান কষ্ট হৈছে। এতিয়া বাৰু অলপ এডজাষ্ট হৈছে, ভালকৈ দেখি আছেনে নাই গম নাপাওঁ, কাৰণ মই কেমেৰাতে কৈ আছোঁ, ইমান এটা এক্সপিৰিয়েঞ্চ নাই, তথাপিও এডজাষ্ট। আৰু এইফালে ফুলকেইটা অলপমান মানে লুজ হৈছে, ফুলি যায়। তাই চাই আছে আৰু মেকআপৰ কিছুমান। এতিয়া বৰ্তমান খোৱা হোৱা নাই এখেতৰ খোৱা হোৱাৰ পিছত আমি এটা ৰিলছ বনাম, শ্বুট কৰিম। শ্বুট বাকী আছে এতিয়া। কিন্তু বৰ্তমান এতিয়া হৈছে মানে লাহে লাহে খাই আছে মডেলে, কাৰণ মডেলৰ চিটুৱেশ্যন আৰু কণ্ডিশ্যনটো বেয়া, কাৰণ এতিয়ালৈ ফটোশ্বুট হোৱা নাই, জাষ্ট এটা ভিডিঅ' ক্লিক হৈছে, ভিডিঅ' ক্লিক এটা লৈছে জাষ্ট। আজি আমাৰ মডেলে এটা মানে ফাৰ্ষ্ট টাইম এটা কাম কৰিছে, আপোনালোকক দেখাওঁ। তাই লেন্স লগাইছে, চাওক লেন্স লগাওঁতে বহুত ডিষ্টাৰ্ব দিছে। মডেলৰ ভণ্টিটো দেখাই দি আছোঁ বাৰু, মডেলৰ ফ্ৰণ্ট বেক সকলো দেখাই আছোঁ। অ'কে, মই পানী খোৱা কণ্ডিশ্যনটো দেখাই আছোঁ আপোনালোকে। যে মডেল হ'লে যে পানী কেনেকৈ খাব লাগিব কণ্ডিশ্যনটো চাই লওক, শিকি লওক আপোনালোকে, শিকি লওক। এই চাওক ফুলটো মানে বাগৰি যেতিয়া নাযায় খোপাটো, তাৰ বাবে মডেলে খোপাটো এখন হাতেদি ধৰিছে। আপোনালোকেও কৰিব, যদিহে আপোনালোকে মডেল হয়, নিউ মডেল, তেতিয়াহ'লে আপোনালোকে এনেকুৱা কৰিব পাৰে। এখন হাতেদি খোপাটো ধৰক আৰু এখন হাতেদি পানী গিলাচ খাওক। বাকী ফটোবিলাক আপোনালোকে চাই থাকি, ফটোবিলাক আপোনালোকে ইনষ্টাগ্ৰামত চাব, তাত মানে ভালদৰে আপলোড কৰিম। এতিয়া হৈ গ'ল ৰাতি, মানে গোটেইকেইজনে হ'লে একেবাৰে যাব আৰু তাৰপিছত এটা মই ৰিলছ বনাম। ৰিলছটো বনাই কিনে হ'ব। চলো কি কৰিবি লাষ্টখনত ভিডিঅ'টো দেখাম। 5 ন দেখা নাছে ন, মাৰা যাব না খোল যা চিপছ ই নাইলো বড় জলদি নাইলো বড় 1 2 দিছো গ্ৰাউন্ড এটো নেকি বড় হয় এটো নেকি চাবি আরে এতে ফিলত কত থাকিম হয় না গ্ৰাউন্ড মই জিতু গ্ৰাউন্ড আমি এটা খেল থাকো ডালতে মই বড় 1 2 দিছো গ্ৰাউন্ড দিবা আই না পালো নেকি বলে আমি পালে খুল যা এবাৰ আইবাছো এতিয়া আমি যাম এবাৰ এখানে খোলাতে হয়েছে কথা যাব না
বাই বাই হ'ব দিয়া আহিবা মোক নিবলৈ আহি পাইছে ৰ এক ছেকেণ্ড ছিঙিল অ' মাই গড আগত তই বোলে বৰ ভাল গাইছ মাজত তোৰ নাক পথাত নাবচি আৰু মোৰ পিঠিঙাত নান্দা বচি গাইছ ফাইনেলি ঘৰ আহিলোঁ ছিঙিল চেণ্ডেল আমাৰ একযোৰা মোক নতুন হিল লাগিল ন এইথান ছিঙি গ'ল এইযোৰা ঘৰ আহি ফ্ৰেছ হৈ ল'লোঁ হৈ পিনি এতিয়া ভাত খালোঁ ভাত খাই এতিয়া মই শুব যাওঁ দিনটোত কেনেকৈ কি কৰিলোঁ সকলোবিলাক দেখাইছোঁ আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব তাৰপিছত मैं क्या बोलूँ मेरे को बोलना नहीं आता तो वीडियो तो इमानते শেষ কষ্ট হৈছে ওকে বাই একদম টোপনি মোৰ হাতখন বিষে যায় একদম বিষে যায় সেইকাৰণে মই এনেকৈ যায় দেখা যায় ওকে বাই বাই